মা এটা শব্দ য'ত লুকাই থাকে মৰমৰ এখন পৃথিৱী। মা মানে সঁচা মৰম, মা মানে ধৈৰ্যৰ ভঁৰাল, মা মানে ত্যাগৰ প্ৰতীক, মা মানে আশীৰ্বাদ, য'ত বিচাৰি পোৱা যায় অফুৰন্ত সাহস, শক্তি। ৯ৰ পৰা ১০ মাহ ধৰি নিজৰ গৰ্ভত ধাৰণ কৰি তীব্ৰ যন্ত্ৰণাকো চৰম সুখৰ সময় বুলি ভাবিব পৰাগৰাকীয়ে হৈছে মা। হাস্পতালৰ বিচনাত প্ৰসৱকালীন যন্ত্ৰণাত ছটফটাই থাকিও সন্তানৰ মুখ দেখা মাত্ৰকে সকলো দুখ যন্ত্ৰণা পাহৰি যাব পৰাগৰাকীয়ে হৈছে মা। সন্তানক টোপনি মাৰিবলৈ দি নিজে নিদ্ৰাহীন নিশা কটাব পৰাগৰাকীয়ে হৈছে মা। নিজে সন্তানৰ প্ৰস্ৰাৱৰ ওপৰত শুই থাকি সন্তানক শুকান ঠাইত ৰখাগৰাকীয়ে হৈছে মা। নিজে প্ৰচণ্ড ঠাণ্ডাত থাকিও সন্তানক আলফুলকৈ নিজৰ বুকুৰ উমেৰে গৰম কৰি ৰাতি শুৱাই ৰাখিব পৰাগৰাকী মা। পৃথিৱীৰ প্ৰথম ব্যক্তি যাক আমি কেৱল স্পৰ্শৰ দ্বাৰা জানো সেয়া হৈছে মা। মা মানে সঁচা মৰমৰ সাগৰ। মাৰ আচলতে বিচাৰি পোৱা যায় মমতা, নিৰাপত্তা আৰু আশ্ৰয়। এবুকু স্নেহৰ অযুত অৰ্থ লুকাই থকা শব্দটিয়ে হ'ল মা। সন্তানে নিশা দেৰিলৈকে পঢ়ি থাকিলে সন্তানৰ সৈতে সাৰে থকাগৰাকীয়ে হৈছে মা। পৰীক্ষাৰ ফলাফল আহিলে যিয়ে আমাতকৈ অধিক সুখী হয় তেওঁৱেই হৈছে মা। লগ বন্ধুৰ সৈতে ঘূৰি ফুৰি আমি নিশা দেৰিকৈ ঘৰলৈ সোমালেও টেবুলত ভাত বাঢ়ি আমাৰ বাবে অপেক্ষা কৰি থকাগৰাকীয়ে হৈছে মা। নিজৰ ভাগৰ পৰা অলপ সন্তানক খুৱাই পৰম শান্তি পোৱাগৰাকীয়ে হৈছে মা। সৃষ্টিকৰ্তাই পৃথিৱীত বহু সৃষ্টি কৰিছে যদিও মা সৃষ্টিকৰ্তাৰ সৃষ্টিৰ এটা শ্ৰেষ্ঠতম উপহাৰ, যিয়ে আমাৰ মুখৰ হাঁহি দেখাৰ বাবেই সকলো ত্যাগ কৰিব পাৰে। দেউতাই কষ্টৰে আনি জমা থোৱা টকাকেইটা সাঁচি ৰাখি সন্তানৰ প্ৰতিটো অভাৱ তথা প্ৰয়োজন পূৰণ কৰাগৰাকীয়ে হৈছে মা। কৰ্মসূত্ৰে মাৰ পৰা আঁতৰত থকা পুত্ৰক নিশা ফোন কৰি তই ভাত খালিনে বুলি সোধাগৰাকীয়ে হৈছে মা। বিয়াৰ পিছত নিজ কন্যাৰ সৈতে ২-৩ ঘণ্টা ধৰি কথা পাতি থাকিলেও কথা শেষ নোহোৱাগৰাকীয়ে হৈছে মা। আমাৰ সুখত সুখী আৰু আমাৰ দুখত দুখী হৈ পৰাগৰাকীয়ে হৈছে মা। হেজাৰ ত্যাগ যন্ত্ৰণাক মৌনতাৰে স্বীকাৰ কৰি সন্তানৰ মুখত এটি হাঁহি চাবলৈ ৰৈ থকাগৰাকীয়ে হৈছে মা। প্ৰতিগৰাকী মাৰ প্ৰতি সন্তানৰ যি ধাৰ সেই ধাৰ সন্তানে কেতিয়াও পূৰণ কৰিব নোৱাৰে। গতিকে আহক আমি প্ৰতিশ্ৰুতিবদ্ধ হওঁ আমাৰ বাবে যাতে আমাৰ মা দেউতাই কেতিয়াও দুখ পাব লগা নহয়, কেতিয়াও যাতে বৃদ্ধাশ্ৰমত যাবলগীয়া নহয়। তেতিয়াহে সমাজৰ প্ৰতিগৰাকী মা তথা দেউতা সঁচা অৰ্থত সুখী হ'ব।